অতিকৈ সুখী আজি অযোধ্যাৰে হত প্ৰজাগণ আৰু ৰাজভাতা হিচাপে আমি আজি অতিকে আনন্দিত। কিন্তু কিন্তু কেইদিনমানৰ পৰা লক্ষ্য কৰিছো মোৰ পত্নী কাবেৰী কিবা যেন দুৰাকাংক্ষাই মোৰ পত্নীৰ মনতে লৈছে থিতাপি। সেই হেতুকে তেওঁ ৰাজ কাৰেঙৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰি নিজ গৃহতে আছে। কিন্তু কি হ'ব পাৰে মোৰ পত্নীৰ মনৰ দুৰাকাংক্ষা? কি চলি আছে কাবেৰীৰ মনত? তাক মই জানিবই লাগিব, কাৰণ কাবেৰী মোৰ পত্নী। যাওঁ মই কাবেৰীক সাক্ষাৎ কৰোঁগৈ।